হাত ভৰি গিলা মোৰ একদম চিনচিনাই গৈছে বে মাল খাব পৰা নাই কি কৰছি চব পইচা আছে নেকি চাওঁ কালি ৰাতি মাল খাৱা চব পইচা শেষ হৈ গৈছে 1 টকাও নাই বাকী গাখীৰ বেচবা দিছিল ৰ আবে কোনে গাখীৰ বেচি থাকে এইটো গাখীৰ মই বাইলিঙক দিম দি তাতে মাল লৈ আহিম মই যিহে নোৱাৰোঁ তাত থৈছি বহিছি মই গাটো বাইলিঙৰ ঘৰত যাওঁ গাখীৰখিনি দি থৈ আহোঁ যে মই এইখিনি গাখীৰ আজি দিম কালি ৰাতি নিচা ফটাই নাই হ'লেও বাৰু হেৰি কৰি থৈ আহিলে মই তাক মোৰ গাখীৰ কালি বেছি মাজি কালি নিচা ফটাই নাই আজিও খাব লাগিব নহ'লে হাত ভৰি কাম নকৰা হৈছে বেটা বেয়া নাপাবি হে Hei Balung, Balung ơi, hei Balung. Này, Mọi ơi, sao bớt này khăn মাল লাগা আছিলে এই তই মোক ভাঙা চিয়ত বইবা দিছা হে ইমান দামী মটৰটো তোক কিমান টকা দিম কৈছে নাই তই গাড়ী ঘোঁৰা কিনি মই পইচা দিম এই মই মাল দিছোঁ পইচা নাই কালি ৰাতি পইচা আনা নাই নেকি তই পইচা আনা নাই হেৰি কি বুলি কয় কালি ৰাতি বহুত মাল খালোঁ না পইচা কৰি দিছোঁ নিচাত এতিয়া ফটাই নাই এই ৰচবা গাখীৰখিনি ৰাখছোঁ মই গাখীৰখিনি ৰাখ এইখিনি গাখীৰ যি দে দি আৰু অলপমান গায়ে হাত ভৰিলে সিঁচিৰি আছে মোৰ থাকিব পৰা নাই চাইছোঁ কেনেকৈ কপি আছে এইবিলাক মই ৰাখ যি কৰা সেইটো ৰাখ যাতে থৈ ৰাখি যা ৰাস্তা বেলেগ পিনে দেখা মাল দি মই খাব পৰা নাই মাল দি বেছি নাপাবি নহয় এই যি যিবা থাকে দিছোঁ 30 টকাতে বেছি আছোঁ মই এই দিছোঁ নে মোক যি নহয় অকণমান দি এতিয়া মনটো ভাল লাগিছিলে এই মোৰ মাল শেষে আৰু লৈ দিছোঁ মই এনেকৈ বাকী কিমান মাল দিম আৰু তো মই আগৰ পুৰণা কাষ্টমাৰ হয় নহয় থলকে মাৰি দি আৰু এটাই টুকলা দিছোঁ দেই আৰু কিন্তু নাপাবি আৰু বিয়াত কাৰা আৰু দিয়ে এইখিনি মালে যে মোৰ কি হ'ব তোৰ চকটো বেয়া পাই থাকে দেই তাক মই মাৰিব কিন্তু কচৰ জন্ম দিছে অসভ্যটো ছোৱালী জন্ম দিব আহিছে আৰু মাল দি মোক আৰু মাল দি বাপেকে ইয়াক মই ডক্টৰৰ পানীকে সুমি দিওঁ আৰু কিমান মুঠ খাই পাঁচশি মই খাব লাগে তোৰ এইটো লৈ যা এটা খাম নে ঘৰত খাম তই যি কৰা আৰু বাকী পইচাটো দিবি হা দিম দে একোৱা গাখীৰ নোপোৱা না হা দামগাও লাগিব কি পালা মোক আৰু বহুত খাই বলছি আৰু মই তো এটা নাখাওঁ ঘৰত খাম হে এইটো মোৰ ৱাইফ তই বুজবানে I love you তই যি কৰা যা কি হলে বিল্লা ভাই
am go for heaven. I like to play. দুই টুকুৰাকে মুঠ খাইছে আৰু কিয় নকবাই টেঙাকে খুৱাই থাও নেকি আৰু ইয়াক এতিয়া মই কি কৰোঁ চোন বাৰু স্কুটিখনত উঠি লৈ যাব লাগিব এতিয়া মই একলাই নোৱাৰিম নহয় পাইছোঁ ৰ কচোন তাক ফোনে কৰোঁ আৰু কাক ফোন কৰবি এই ৰ ফোন খেলে আকৌ ফোন কৰোঁ নেকি পাইছোঁ ৰ এটা নাম্বাৰ হা ভিনদৰে নহয় ৰচনে মই এই তাৰে এটা লগ আছিলে হা নহয় ভিনদৰে লগ এটা কৈছোঁৱে ক'ত আছানো তই এতিয়া এই নাই ভিনদৰে আৰু এইয়া মদ খাই পেলাই আমাৰ ঘৰতে মদ খাই বাগৰি আছে আৰু এই বৰ মদ খায়ে বেটাৰে এই ভিনদৰেতো মহা হাৰামি বাকী মদ খাই এতিয়া বাগৰি আছে তে এই নাক কাণ বাদ দিয়া এতিয়া তই ক'ত আছানো এতিয়া বৰ্তমান হে ক'ত গেলে মই ভিন্দো বুলি কবাই লাজ লাগে এই দেখছে নয় পারে ভিনদৰে এক গাখীৰ বেছি মদ খাইছে দুই টুকুলা খাইছে আৰু পইচা দিবা লগা হৈ আছে ইয়াৰ লগৰ গোটাই গাখীৰ লৈ আহিছে বাপাৰে নাক মুখ কাটি দিলা ঐ এই কি হৈছে এই মাজতে ইচ্ছা কৰা নাছিলে ইয়াত এই টেঙা খাব লাগবে চকুটুকু ভালকে দিছে দেখোন বাপাৰে গাত মোৰ কষ্ট আছে টেঙাকে মোৰ কি মদে হি ইয়াৰ এতিয়া দিবা লাগব নহয় ইটা নিবা লাগব নলিবা ইয়া দেখছান কোন মেথুলি চাল কি দিয়ে কি নকবি ৰয়ে বাপাৰে কি হলে মাকি চাইছো ফেনাম এতিয়া বহুৱে আছে মদ খাই জন চাইছো ইয়াৰ মদ খাই গৈ ইমান ওজন ইস বাপৰে বাপ দাঙি ধৰে ইয়াক ঐ ভাই ঐ ই দেখছে ই মোৰ বাইদেউ ক'ত গেল ঐ বাইদেউ ক'ত গেল তো ক'ব নৰে ৰয়ে তাই মানুহ বিছনি সমস্যালে কি মানুহ এই ধৰগৈ ধৰ ধৰ গোন্ধ ই বাতি বেছি মদ খায় জোতা যদি পিন্ধি আহে নিজৰ হ'লেও বেছি মৰি খাব ই ইমান মন হয় চাইছো খাই টুপিলা পুখি গৈছি বাতি চাতি চব বেছে খাইও বেছ পাইছে কাহৰ কাহিয়ে খায় আজি গাখীৰ ৰাখবা দি পেলাই মদ খাইছে সেইকাৰণে আমাৰ ঘৰত এই মাল্লাবাই পেলাই হোক নে খোৱা ধৰেই ধৰ বহি গৈছে বাহিৰত বহি কিনেও নে কি চাইছো Full খালি না তই মোক ফুল খালি এই ভালকে ব গোবৰ হাত বহিলে গোবৰ বহিলা ভালকে ব মাটিৰে দেহাতি মাটিতে মিলিব এ ৰ মিলবি ৰ পিছত আগতে কওঁ মোৰ বাইকত কোন বাই কি মোৰ বাইকত তোৰ চাইছো বাইক মই কালি ৰাতি হে 2 লাখ মাছো তাই মোক মাল খাবা পৰখনৰ কাম নেদেই কাণৰ সোণৰ ফুলেদি কি কৰিব উপায় কাটি মৰি যায় মদেই জীৱন কথা কবা আহিছে এ খাই তোৰ লিভাৰ এইয়া ফুচ মাৰিছে ফুচ তলত ডিগু মাৰে ইয়াকো মদ খাৱে তোক মই ভিন্দো বুলি ক'বা লাজ লাগে শুনছা নকবি ৰ এইবিলাক ক'বা লগা কথা ই মোৰ বাইদেউক বিয়া পাতিছে ই মোৰ ভিন্দো হ'ব নে নহয় হে ই ভিন্দো স্বাস্থ্য চাইছো ইয়া ভৰি ক'ত এখন ক'ত গেলে আছে ঠাইতে আছে যাও তোৰ বাইক একদম ভাল নাপাওঁ মই তাইক পইচাৰ কাৰণে বিয়া কৰিছিলোঁ তাইৰ বাপকলে বিয়া সম্পত্তি বোলে মোক দিবলৈ কি নোৱাৰে ইয়াক সম্পত্তি লাগে চল হে সম্পত্তি শুনছো এটা কথা ই বিয়াৰ দিনা কি কয় মোৰ ডাঙৰ চাকৰি এই বাতি লৈ ঘূৰি ফুৰিবি ৰাস্তা কাষত শুনছা বাতি লবি তই ইয়াক ভিন্দো বুলি ক'ব লাগে যাও
তোৰ মই কওঁ তাৰ খুলখালি হয় মোৰ মৰমৰ খুলখালি কিন্তু মই তোক ভাল নাপাওঁ তই বিৰাট ফাল্টু মানুহ মোক মদ খাব নে তই ইয়াৰ ভায়েকক তালাক দিলি নে কি আৰু তই মোক ভাল পালিও নাপালি ঐ তই মোক ভাল পালিও নাপালি মোৰ কথা শুনি লওক মই কিবা কৈ আছো বাইৰে মিয়াক বেচিছে বোলে ঐ কোৱা লাগছি কি ই মোৰ বাইদেউক নিয়েনি পাতি তই কি তই কোনটো ঘৰৰ কাৰণে মই নিজৰ কিডনী বেছি দিম তোৰ বাইৰে কি হে কুত্তে মদ খাই খাই ইদিকে এপিনে সুখ হবা ৰচি ইয়াৰ আকৌ কিডনীও কিজানি অনুবীক্ষণ লৈ তোৰ চাব লাগব ক'ত আছে কোনখিনি ঠাই খালি তই মোক চলাই থকা পাছত চকে নল'বি মই ডেঞ্জাৰ মানুহ ডেঞ্জাৰ হে দটো নহয় তই যৌ গুলেটিও তলত থুমি ৰ নেকি কুয়া খালতে যৌ ইয়াক আৰু মই ঘৰত নানো শুনছা ইয়াতে কাউৰে শগুনে খাই আকৌ কুকুৰেও কিজানি ইহা মাংস দেখা পাই দেহা দাঁত নিকিতেই যাবই বাপা দিবা লাগব সেইটো ডেফিনেটলি দিবা লাগব আজি মই পুলিচক কেছ দি আছো নে নাই চাই থাক I love you. Hi friends, ভিডিওটো চাই কেনে পালে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু প্লিজ মদ খাই পেলাই নিজৰ জীৱন ধ্বংস নকৰিব আৰু মদে অসমীয়া সংস্কৃতি ধ্বংস কৰি দিছে গাখীৰ বেছি মদ খোৱা অতি বেয়া কাম। Okay, bye.